বন্ধুসকল, আজি মই এটি কুচিয়া ৰেচিপি লৈ আহিছোঁ। যোৱাকালি মই পথাৰত চেপা এটা পাতি থৈ দিছিলোঁ, তাতে এডাল ডাঙৰ কুচিয়া লাগিছিল। সেয়েহে মই আজি কুচিয়া ৰেচিপি এটা বনাব ওলাইছোঁ। আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ। কুচিয়াডাল মই এতিয়া ভাজি ল'ম। কেৰাহী গৰম দিছোঁ। গৰম হৈছে, এতিয়া কেৰাহীত তেল দি লৈছোঁ। মই দুইফালে দুটা কেৰাহী দিছোঁ, কাৰণ মোৰ মানুহজনে আলু দি নাখায়। আমি আলু দি বনাম আৰু তেখেতৰ কাৰণে মই নৰসিংহৰ পাতে দি বনাম। ইফালে দুটা কেৰাহী উঠাই দিছোঁ আৰু দুটা কেৰাহীতে তেল দি লৈছোঁ। গৰম হৈছে, এতিয়া মই ইয়াতে কুচিয়াখিনি দি লৈছোঁ। মোৰ কুচিয়াখিনি ভাজা হৈছে, মই এইখিনি বাতি এটাত উঠাই ল'ম। কুচিয়াখিনি নুমাই লৈ মই এতিয়া পিঁয়াজ দিছোঁ। ইয়াতে পিঁয়াজখিনি অলপ ভাজি ল'ম। মোৰ পিঁয়াজখিনি ভাজি হৈছে, ইয়াতে মই অলপ হালধিৰ গুড়ি দিছোঁ আৰু মই এয়া আদা, নহৰু আৰু জিৰা মই বটি লৈছিলোঁ মিক্সিত, এয়া দি লৈছোঁ। এইখিনি এইবাৰ মই ভালদৰে লৰাই দিম। আদা, নহৰু আৰু পিঁয়াজ ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে সিজাই থোৱা আলু দিছোঁ। এইখিনি অলপ মই ভাজি ল'ম। এতিয়া এয়া মই অলপ জলকীয়া গুড়ি দিছোঁ ইয়াতে আৰু অলপ ভালদৰে লৰাই ল'ম। এইখিনি ভাজা হৈছে, এতিয়া মই ইয়াতে অলপ পানী দিছোঁ। এয়া মোৰ আঞ্জা ৰেডি। এইখিনি হৈছে নৰসিংহ দি বনোৱা আৰু এইখিনি হৈছে আলু দি বনোৱা। যদি মোৰ এই কুচিয়াৰ ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।